আজি ল'ৰাক লৈ গৈছিলোঁ পলিঅ' প্ৰতিষেধক কেন্দ্ৰলৈ। ভাৰত চৰকাৰে এটা অভিযান হ'ল পলিঅ' প্ৰতিষেধক। আপোনাৰ শিশুটিক পলিঅ' কেন্দ্ৰলৈ গৈ দুটোপাল পলিঅ' দিয়াই যেন। 8 ডিচেম্বৰ দেওবাৰে মোৰ ল'ৰাইও পলিঅ' প্ৰতিষেধক লয়। সি মাকৰ সৈতে খোজকাঢ়ি পলিঅ' কেন্দ্ৰলৈ গৈছিল। প্ৰতিটো শিশুৰ পলিঅ' প্ৰতিষেধক দিয়াত চৰকাৰী কৰ্মচাৰীসকলে অশেষ কষ্ট ত্যাগ কৰে। সেয়েহে কৰ্মচাৰীসকলক এই ত্যাগৰ বাবে অশেষ ধন্যবাদ জনালোঁ। অসমত প্ৰায় পলিঅ' ভাইৰাছ নাইকিয়া হৈছে, কিন্তু চুবুৰীয়া ৰাজ্যত পলিঅ' ভাইৰাছ ধৰা পৰিছে। সেই কাৰণেহে আপোনালোকক এই ভিডিঅ'টো বনাই আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এলাহ নকৰি আপোনালোকৰ শিশুটিক পলিঅ' প্ৰতিষেধক দিয়াই যেন। সকলো শিশুৰ মুখৰ মিচিকীয়া হাঁহিৰে যাতে পিতৃ-মাতৃ তথা পৰিয়ালৰ সকলোৰে সুখ আনন্দৰে ভৰি পৰে।